হেল্ল' অল, তোমালোকে এছাইনমেণ্ট ছাবমিট কৰিবলৈ দিগদাৰ হোৱা বুলি কোৱা কাৰণে মই ভিডিঅ' এটা বনাই দিলোঁ। এছাইনমেণ্টবোৰ ছাবমিট কেনেদৰে কৰিবা, ইয়াতে মই পইণ্ট ৱাইজ অলৰেডি লিখি থৈছোঁ। নাম্বাৰ 1 পইণ্টটো মই ক'ব খুজিছোঁ যে এছাইনমেণ্ট ফৰ দ্য ডে ৱৰ্ড মিনিং ফ্ৰম দ্য নিউজ। এতিয়া তোমালোকে এই ৱেবছাইটটো যেতিয়া ক্লিক কৰিবা, সেই ৱেবছাইটটোৱে তোমাক দুটা নিউজ দেখাব। সেই দুটা নিউজ তোমালোকে ঘৰত ডাঙৰ ডাঙৰকৈ পঢ়িবা। যেতিয়া ডাঙৰ ডাঙৰকৈ পঢ়িবা, তাৰপিছত তোমালোকে এখন নোটবুকত সদায় ডেট লিখি যাবা আৰু যিকেইটা ৱৰ্ড বুজি পোৱা নাই সেই ৱৰ্ডকেইটাৰ মিনিংকেইটা তোমালোকে লিখি যাবা আৰু সেই লিখাখিনি মোক তোমালোকে সদায় এট দ্য এণ্ড অফ দ্য ডে পঠাব লাগিব, কাৰণ মই গম পাব লাগিব যে তোমালোকে এছাইনমেণ্টবোৰ ডেইলি ছাবমিট কৰি আছা। এতিয়া ছেকেণ্ড পইণ্টটো মই ক'ব খুজিছোঁ যে আমাৰ গ্ৰামাৰৰ কুইজ আমি ফেচবুক গ্ৰুপত দিওঁ, ফেচবুক পেজত দিওঁ আৰু ইনষ্টাগ্ৰামত দিওঁ। আমাৰ পেজটোৰ নাম হৈছে আছামিজ আনলিমিটেড। যদি তোমালোকে এতিয়ালৈ জইন হোৱা নাই তেতিয়ালৈকে তোমালোকে ৰিকুৱেষ্ট পঠাবা। আৰু এটা কথা মাজতে কওঁ, এই আমাৰ প্ৰচেষ্টাটো যাতে তোমালোকে সকলোকে জনোৱা আৰু সকলো মহিলা ছোৱালী সকলোৱে যাতে এই প্ৰচেষ্টাটোৰ পৰা বেনিফিট ল'ব পাৰে, সেইটো কাৰণে তোমালোকে নিজৰ ফ্ৰেণ্ডছসকলক ইনভাইট কৰিবা ফেচবুকত, ঠিক আছে। আৰু এতিয়া আহোঁ কুইজৰ কথাটো মই কৈ আছিলোঁ। এতিয়া কুইজটো যেতিয়া আমাৰ ফেচবুক একাউণ্টত থাকে, ইয়াতে তুমি যাবা ফেচবুকত, তোমালোকে অলৰেডি যদি ফেচবুক পেজত যাবা, পেজ আৰু গ্ৰুপ দুটাই আছে। গ্ৰুপটোত যেতিয়া যাবা বা পেজত যাবা, য'তে হ'লে দিলেও হ'ব, ইয়াতে দেখিবা কালি 6 ছেপ্টেম্বৰত এটা কুইজ পষ্ট কৰা হৈছে। মই চেষ্টা কৰোঁ প্ৰায় 2টামান বজাত কুইজটো পষ্ট কৰিবৰ কাৰণে। আৰু তাৰপিছত ইয়াতে তোমালোকে যিমান পাৰা ভুলে শুদ্ধই একো লাজ নকৰি পিনে ইয়াতে উত্তৰবিলাক দি যাবা। যেতিয়া ইয়াতে উত্তৰবিলাক দি যাবা, তাৰপিছত ৰাতি 8টা বজাত মই সদায় ৰিজাল্ট দিওঁ। ৰিজাল্টবিলাক তোমালোকে কেনেকৈ গম পাবা, আৰু যিহেতু মোৰ সময় নহ'ব তোমালোকৰ সকলোৰে কুৱেশ্যন আনচাৰ চাবৰ কাৰণে, সেইটো কাৰণে মই তোমালোকক ছেল্ফ কাৰেকশ্যন কৰিবলৈ কৈছোঁ। তোমালোকে ইয়াতে ৰিজাল্টবোৰ দেখিবা আৰু ইয়াতে তোমালোকে কুৱেশ্যন আনচাৰ্ছবিলাক দিয়া থাকে আৰু সেইটোৰ অনুযায়ী তোমালোকে ছেল্ফ কাৰেকশ্যন কৰিবা। সেইটো মোক পঠাবলৈ নালাগে, ঠিক আছে। নিউজৰ নাম্বাৰ 1 যিটো পইণ্ট, নিউজৰ ৱৰ্ড মিনিংবোৰ মোক পঠাবা, কিন্তু এইটো ছেল্ফ কাৰেকশ্যন নিজেই কৰি ল'বা। তাৰপিছত আৰু ইয়াতে এটা মই ধৰা এটা কম্পিটিশ্যনৰ দৰে কৰোঁ যে 2টা বজাত যিহেতু পষ্ট কৰোঁ, যিসকলে বহুত সোনকালে ধৰা টাইমটো মিলাই উত্তৰ দিবলৈ পাৰে সেইসকলৰ নামটো সদায় মই দিওঁ। তো তোমালোকে নাভাবিবা যে তোমালোকৰ কাৰেক্ট হোৱা নাই কাৰণে আমাৰ নাম অহা নাই, ইটছ নট লাইক ডেট। এইটো হৈছে কাৰণ তোমালোকৰ টাইমটো যিহেতু দেৰি হৈছে, কিন্তু সেইটো নাই, সেই কম্পিটিশ্যনত মই ভাগ ল'বলৈ কোৱা নাই, সেইটো যিসকলে লৈ আছে তোমালোকৰ কামটো হৈছে যে তোমালোকে দিনটোৰ ভিতৰত কুইজটো এটেম্প কৰা আৰু কুইজটোৰ আনচাৰ দিয়া আৰু তাৰপিছত কুইজটোৰ ছেল্ফ কাৰেকশ্যন কৰা। এতিয়া আহোঁ পইণ্ট নাম্বাৰ 3। পইণ্ট নাম্বাৰ 3ত মই কি কৈছোঁ, পইণ্ট নাম্বাৰ 3ত কৈছোঁ যে ষ্টৰী আমাৰ সদায়